নমস্কাৰ বন্ধু বান্ধৱীসকল, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল Assamese Astro and Vastu Tips। আজিৰ এই ভিডিঅ'টোত মই শিৱলিংগত কিয় পানী দিব লাগে, কেনেকৈ দিব লাগে তাৰ বিষয়ে আলোচনা কৰিম। শিৱপুৰাণত উল্লেখ থকা কাহিনী অনুযায়ী দেৱতা আৰু অসুৰসকলে যেতিয়া সমুদ্ৰ মন্থন কৰি আছিল, তেতিয়া অমৃত আৰু অন্যান্য দুষ্প্ৰাপ্য ৰত্ন আৰু সামগ্ৰীৰ লগতে হলাহল বিষো সমুদ্ৰৰ তলিৰ পৰা বাহিৰ হৈছিল। যিহেতু সেই বিষখিনিয়ে সমস্ত পৃথিৱী ধ্বংস কৰাৰ আকাংক্ষা আছিল, সেইকাৰণে শ্ৰী শ্ৰী শংকৰ পিতা ভোলানাথে সেই বিষখিনি গ্ৰহণ কৰি নিজৰ কণ্ঠত স্থান দিছিল। হলাহল বিষ পান কৰাৰ বাবে মহাদেৱৰ আন এটা নাম নীলকণ্ঠ হৈছিল। হলাহল বিষ পান কৰাৰ পিছত শ্ৰী শ্ৰী মহাদেৱৰ শৰীৰটো যথেষ্ট উত্তপ্ত হৈ পৰে আৰু তেওঁ অমৰাকান্তক পাহাৰত জিৰণি ল'বলৈ যায়। কিন্তু বিষৰ উত্তাপৰ বাবে তেখেতৰ শৰীৰৰ পৰা যথেষ্ট ঘাম ববলৈ আৰম্ভ কৰে। তেতিয়া শ্ৰী শ্ৰী ব্ৰহ্মাদেৱে দেৱতাসকলক ক'লে যে শ্ৰী শ্ৰী মহাদেৱৰ শৰীৰটো যথেষ্ট উত্তপ্ত হৈ পৰিছে, গতিকে তেওঁৰ শৰীৰত পানী ঢালি দিয়া যাওক। তেতিয়া দেৱতাসকলে মহাদেৱৰ শৰীৰত পানী ঢালিবলৈ আৰম্ভ কৰিলে আৰু মহাদেৱৰ শৰীৰৰ পৰা ওলোৱা ঘাম আৰু তেওঁৰ শৰীৰত ঢালি দিয়া পানীৰ পৰা দুটা নদীৰ সৃষ্টি হ'ল। এটা পশ্চিমৰ পিনে বৈ গ'ল, যাৰ নাম নৰ্মদা, আৰু আনটো উত্তৰৰ ফালে বৈ গ'ল, যাৰ নাম সোণভদ্ৰ। ইয়াৰ পিছত ভোলানাথ শিৱই দেৱতাসকলক কয় যে ভৱিষ্যতে যিজন ব্যক্তিয়ে তেওঁক পবিত্ৰ জলৰ দ্বাৰা লিংগ অৰ্চনা কৰিব, তেওঁ সেই ব্যক্তিৰ জীৱনৰ পৰা সমস্ত দুখ নাইকিয়া কৰিব। আৰু তেতিয়াৰ পৰা এতিয়ালৈকে শিৱলিংগত পানীৰে অৰ্চনা কৰা প্ৰথা চলি আছে। শিৱলিংগত কিয় পানী দিব লাগে সেই বিষয়ে যদি এই ভিডিঅ'টোৰ পৰা কিছু আভাস পালে, তেন্তে কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিব আৰু লগতে ৰাশিফল, বাস্তুশাস্ত্ৰ আৰু বিভিন্ন ধৰ্মমূলক জ্ঞানৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব। ভোলানাথ শিৱই আপোনাৰ মনোকামনা নিশ্চয় পূৰ্ণ কৰিব। এতিয়া আপোনালোকক আৰু এটা খুব দৰকাৰী কথা জনাওঁ যে সূৰ্য অস্ত যোৱাৰ পিছত কেতিয়াও শিৱলিংগত পানী ঢালিব নালাগে আৰু শিৱলিংগত পানী অৰ্পণ কৰাৰ সময়ত তামৰ নাইবা মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিব। কেতিয়াও ষ্টীল নাইবা লোহাৰ পাত্ৰ ব্যৱহাৰ নকৰিব। আদিত্যাদি নৱগ্ৰহৰ শুভাশীষ আপোনাৰ ঘৰত চিৰপ্ৰবাহিত হওক। ধন্যবাদ। ওম নমঃ শিৱায়।